যোৱা বছৰত বিহু কমিটিয়ে দিয়া ৩২ লাখ টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই। জুবিন গাৰ্গৰ অধিবক্তাৰ মন্তব্য। গুৱাহাটী হাইকোৰ্টত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানিৰ অন্তত জুবিন গাৰ্গৰ অধিবক্তাৰ তীব্ৰ মন্তব্য। সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ মন্তব্য অনুসৰি জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰাৰ সিদ্ধাৰ্থৰ ওপৰত যি অভিযোগ, তাৰ কোনো ভিত্তি নাই, তাৰ কোনো মূল তথ্য নাই। তাৰ পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ অধিবক্তাই এই তথ্য সম্পৰ্কত টকা আত্মসাতৰ অভিযোগত সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত থকা বিভিন্ন তথ্যপাতিসমূহ আদালতত জমা কৰে। এই তথ্য অনুসৰি গম পোৱা যায় যে সিদ্ধাৰ্থ শৰ্মাই যোৱা এক বছৰৰ ভিতৰত বিহু কমিটিয়ে দিয়া প্ৰায় ৩২ লাখ টকা আত্মসাৎ কৰিছিল। যেনে উদাহৰণ হিচাপে বিহু কমিটিৰ পৰা যদি সিদ্ধাৰ্থ শৰ্মাই ১০ লাখ টকা আনিছিল, তাৰ পৰিৱৰ্তে ৭ লাখ টকা আদায় হোৱা বুলি জুবিন গাৰ্গক মন্তব্য দিছিল। আদালতৰ মজিয়াত দেখা দিয়া এই তথ্যই গৰিমা শইকীয়া গাৰ্গৰ মনত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাত পুলিচৰ তদন্তৰ আওতাত কমিটিৰ লগত আলোচনাত এই সম্পৰ্কৰ তথ্য ফাদিল হয় বুলি আৰক্ষীয়ে আদালতত জনায়। এই ঘটনাটোৰ পৰাই অনুমান কৰিব পৰা যায় যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ পৰা কিমান টকা আত্মসাৎ কৰিছিল। জুবিন গাৰ্গৰ প্ৰশ্ৰয় লৈ নিজৰ প্ৰেয়সীক সিদ্ধাৰ্থ শৰ্মাই দিয়া কোটি কোটি টকাৰ দামী উপহাৰৰ সেই তথ্যপাতি জুবিন গাৰ্গৰ টকা আত্মসাতৰ পৰাই বুলি গণ্য কৰিছে। মহামান্য আদালতে জুবিন গাৰ্গৰ কেছ ৰিপৰ্ট অৰ্থাৎ জুবিন গাৰ্গৰ একাউণ্টত থকা সৰ্বমুঠ ধনৰ পৰিমাণৰ কথা জানিবৰ বাবে তথ্যপাতি বিচাৰিছে। জুবিন গাৰ্গৰ অধিবক্তাই মন্তব্য কৰে যে বৰ্তমানলৈকে জুবিন হত্যাৰ অভিযুক্তসকলে আদালতত এই কথা কয় যে তেওঁলোকক বহুদিন ধৰি জেলত ৰখা হৈছে। এই ক্ষেত্ৰত আদালতে তীব্ৰ সকিয়নি দি মন্তব্য প্ৰদান কৰে যে তেওঁলোকে বহুদিন ধৰি কেতিয়াও জেলত থকা নাই। তেওঁলোকে জেলত থকা সময় প্ৰায় ৮ মাহ হৈ গ'ল আৰু এই ৮ মাহ সময় একোৱেই নহয়। ফাষ্ট ট্ৰেক আদালতত ডে টু ডে হিয়াৰিং হোৱা বাবে অভিযুক্তৰ সময়সীমা দীৰ্ঘদিন হ'ব বুলি আদালতে মন্তব্য প্ৰদান কৰে। যদিও জুবিন হত্যাৰ অভিযুক্তসকলক ইমানখিনি সময় জেলত আবদ্ধ কৰি ৰখা হয়, তাৰ তৎপৰতাত জুবিন গাৰ্গৰ অধিবক্তাই মন্তব্য লগতে আদালতত এই ভাষ্য প্ৰদান কৰে যে বিনা কোনো তথ্য অবিহনে জুবিন হত্যাৰ অভিযুক্তসকলক জেলত আবদ্ধ কৰি ৰখা নাই। জুবিন হত্যাৰ অভিযুক্তসকলক জেলত আবদ্ধ কৰি ৰখাৰ মূল তথ্যপাতি আমাৰ সন্মুখত আছে। মহামান্য আদালতে জুবিন গাৰ্গৰ অধিবক্তাৰ এই মন্তব্যৰ লগত একমত প্ৰদান কৰে। জুবিন গাৰ্গৰ অভিযুক্তই এতিয়া জামিন পোৱাটো অসম্ভৱ বুলি কয়।